নমস্কাৰ জনাইছো আপুনি সংযুক্ত হৈ আছে ষ্টাৰ লাইভ 24 অসমৰ সৈতে। ধুবুৰীৰ গছপাৰা হাইস্কুলৰ বিৰুদ্ধে ভুৱা প্ৰচাৰক লৈ অভিভাৱকৰ তীব্ৰ প্ৰতিবাদ। ধুবুৰীৰ গাছপাৰা অঞ্চলৰ উচ্চ শিক্ষাৰ একমাত্ৰ শিক্ষানুষ্ঠান গাছপাৰা হাইস্কুলখন আজিও প্ৰাদেশিকৰণ নোহোৱাত বিদ্যালয়খনৰ শিক্ষকসকলৰ জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা। 1997 চনত স্থাপিত গাছপাৰা হাইস্কুলখন স্থাপনৰ পাছৰে পৰাই অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষা লাভৰ সুবিধা লাভ কৰিছে যদিও বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ আৰ্থিক অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈছে। 350 জন ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়খনৰ ভূমিত বিদ্যালয় পৰিচালনা সমিতিয়ে স্থাপন কৰিছে কেইখনমান দোকান ঘৰ। জন ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়খনৰ ভূমিত বিদ্যালয় পৰিচালনা সমিতিয়ে স্থাপন কৰিছে কেইবাটাও দোকান ঘৰ। ইতিমধ্যে ঘৰকেইটা ভাড়াত দি বিদ্যালয় উন্নয়নৰ কামত ব্যৱহাৰ কৰা হৈছে ভাড়াৰ টকা। কিন্তু স্থানীয় এটা RTI কৰ্মীৰ দলে তথ্য বিচৰাৰ নামত দাবী কৰা ধন বিদ্যালয় কৰ্তৃপক্ষৰ পৰা নোপোৱাত বিদ্যালয়খনৰ বিৰুদ্ধে ভুৱা অপপ্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। পিছে এই ঘটনাক কেন্দ্ৰ কৰি জাঙুৰ খাই উঠিছে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকল। বিদ্যালয় পৰিচালনা সমিতি, শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকৰ শ্ৰেণীকোঠাত এখন সভা অনুষ্ঠিত হয়। সভাখনত সকলো অভিভাৱকে বিদ্যালয়খনৰ বিৰুদ্ধে কেইজনমান যুৱকে ভুৱা অপপ্ৰচাৰ চলোৱাৰ কাৰ্যক ধিক্কাৰ দিয়ে আৰু এইকেইজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় প্ৰশাসনৰ ওচৰত। আনহাতে পেটত গামোচা বান্ধি পাঠদান চলাই থকা শিক্ষকসকলে এনেধৰণৰ অপপ্ৰচাৰৰ বাবে বিদ্যালয়খনত পাঠদান নকৰাৰ মত পোষণ কৰে। কিন্তু অভিভাৱকসকলে পাঠদান চলাই নিয়াৰ ক্ষেত্ৰত সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। কাৰণ বিদ্যালয়খন বন্ধ হ'লে অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰৰ দিশলৈ গতি কৰিব বুলিও মন্তব্য কৰে। যে আমাৰ এই সন্মুখত স্কুলখিনি কিছুমান দোকান কৰিছে, এই দোকানবিলাকৰ সিহঁতে মানে ভাগ বিচাৰিছে ধৰিবলৈ, সিহঁতক মানে কিবা এটা মুনাফা দিব, হাপ্তা দিব। এইবিলাক একচুৱেলি গুণ্ডা টাইপ ল'ৰা। সিহঁতে মোক এইবিলাকক লৈ সিহঁতে আহিছিল, মই তাত গৈছিলোঁ, তাক মই প্ৰশ্ন কৰিছোঁ কি কাৰণত মাতা হ'ল। সিহঁতে কৈছে যে আমাৰ এই স্কুলৰ জমি লাগে, তাক আমাৰ যে শিক্ষক আমি যে আছোঁ এইবিলাকৰ কোৱালিফিকেশ্যন তাক দেখুৱাব লাগে। তাক মই প্ৰশ্ন কৰিছোঁ আপুনি কওক, আপুনি কি কাৰণত আমাৰ কোৱালিফিকেশ্যন দিছে, আপুনি কওক। এনেকুৱা কথাত মোৰ লগত অলপ তৰ্কাতৰ্কি হৈছিল। তাৰপিছত লাষ্টত মই কৈছিলোঁ যে আপোনাক কি লাগে কওকচোন, কি কাৰণত মোক মাতিলে, যে ইয়াত যে মাতিলে কি কাৰণ। তাৰপিছত সিহঁতে কৈছে যে এইবিলাকক আমাক লাগে, বা আমি যে ITI কৰিছোঁ ITI আমাক কিবা খৰচা দিব। খৰচা কিমান দিব লাগে, সিহঁতক 10, 20, 50 হাজাৰ এইবিলাক নালাগে, বেছি লাগে। সিহঁতক মাটি দেখুৱাব লাগে, আৰু মাটি দেখুৱাবলৈ হ'লে আপোনালোকে কম। মই তাক প্ৰশ্ন কৰিছিলোঁ। তাৰপিছত সিহঁতে হেডমাষ্টাৰক কৈ জনাইছে যে আমাক যদি কিছু দিয়ে তেনেহ'লে আমি এই RTI তুলি ল'ম। তাৰপিছত আমাৰ পৰা কোৱালিফিকেশ্যন দিছে। মই আপুনি কোৱালিফিকেশ্যন বিচাৰে কোনহে, মই তাক কৈছিলোঁ আমাৰ কোৱালিফিকেশ্যন যদি বিচাৰে আমাৰ ডিপাৰ্টমেণ্ট আছে, ডিপাৰ্টমেণ্টৰ IAS আহিব। RTI কৰিছে, IAS আমাক। আপুনি কি এইখন স্কুলৰ শিক্ষক হয় নেকি? মই এই স্কুলৰ শিক্ষক, মই এছিষ্টেণ্ট শিক্ষক এজন। এনেকুৱা তাৰপিছত মই এতিয়া বৰ্তমান আমি যে আজি মিটিংখন মাতিছোঁ, আমি একচুৱেলি আমাৰ যিবিলাক আমাৰ ষ্টুডেণ্টৰ যিবিলাক অভিভাৱক আছে বা আমাৰ মেনেজিং কমিটি আছে বা আমাৰ স্থানীয় যিবিলাক মুৰব্বী আছে, তেওঁলোকক মই কৰজোৰে অনুৰোধ কৰিছোঁ এই প্ৰেছ মিটৰ দ্বাৰা যে যিবিলাকে আমাৰ নামত এই RTI কৰিলে বা আমাৰ পৰা দাবী কৰি আছে, আমাৰ পৰা ডিমাণ্ড কৰি আছে, পইচা খুজি আছে, ইয়াত মচিয়ৰ বুলি মেইন, ইয়াত আদাবাৰীৰ পৰা আহিছে
বড় নামৰ এটা ল'ৰা আহিছে আৰু মৌচিৰ ঘৰ ইয়াতে কুমাৰগাঁৱতে ঘৰ হয় মই এনে তাক জানো কিন্তু বহুত দিন গুৱাহাটীত সেইবিলাক কি কৰে কি নকৰে সেইবিলাক নাজানো মাজে মাজে ইয়াত আহে হা আৰু সিহঁতৰ কামে তেনেকুৱাই সিহঁতৰ কাম তেওঁলোকৰ কোৱালিফিকেশ্যন মই তাক সুধিছিলোঁ যে আমাৰ যে কোৱালিফিকেশ্যন বিচাৰিছে আমাৰ ওপৰত যি অভিযোগ আনিছে একাংশ ৰাইজে যি অভিযোগ আনিছে আমি আৰু এই স্কুলখন নচলাওঁ স্কুলখন আমি বন্ধ কৰি দিম এই সন্দৰ্ভত কি ক'ব আপুনি আৰু মোক কৈছিল আগতে প্ৰথমতে যেতিয়া এডমিশ্যন হয় তাৰ আগতে আমি স্কুল নকৰোঁ মনে হয় আপোনালোকে 10জন মানুহ আছে 15জন মানুহ আছে এই অঞ্চলত 15,000 অধিক মানুহ 500 টাকা দিব লাগে মই 500 টাকা কৰ পৰা দিম আৰু মান্থলি সিহঁতক এটা ফিজ দিব লাগিব যেহেতু যদি বেচৰকাৰীকৰণ কৰে মান্থলি কিবা একটা ফিজ দিব লাগিব আমার ইয়ার সাধারণ মানুষ দেখো আপনার ড্রেস হতে গম পাব সাধারণ একদম নিম্ন শ্রেণীর মানুষ কৃষিজীবী মানুষ তো মান্থলি 200 টাকা 300 টাকা 500 টাকা কর করা পাবো আমার কোনো অসম্ভব হব কারণ মোর ছোৱালীৰ জন্য যদি ইয়াৰ পৰা বঞ্চিত হয় নিজৰ পথাৰত যাই কি কৰিব লাগিব জানে গোবৰ সবৰ যে আছে এইবিলাক গোবৰ সবৰ কাম কৰি ঘৰৰ কাম কৰি ৰান্ধনি কৰি হ্যাঁ হাইয়েস্ট আপ টু যেতে এমই স্কুল আছে আমার ওচৰতে হাইয়েস্ট 7 পাছলৈকে কৰিব পাৰিব স্কুল পঢ়া নহ'ব স্কুল পঢ়া নহ'ব এইটো মই কোনজন অনুৰোধ কৰিছোঁ যেনেকৈ হওক এই স্কুলখন গাছপাৰা হাই স্কুলখন থাকিব লাগিব নামাকৰণ হাই স্কুল গাছপাৰা হাই স্কুল হ'বই লাগিব ঠিক আছে যে স্কুলৰ শিক্ষকসকলৰ শিক্ষকতা অমৰতা কিমান যিবোৰ প্ৰেছ মিট লৈছিল আপোনালোকৰ নিশ্চয় যিবোৰ প্ৰেছ মিট লৈছিল সেইবিলাকে ক'ব লাগিছিল আপোনাৰ শিক্ষকতাৰ অৰ্হতা কিমান স্কুল এডমিশ্যন ষ্টাৰ্ট কৰক আপোনাৰ মতে যিটো বাতৰি প্ৰকাশ কৰিছে এই বাতৰিটো কি ভুৱা বাতৰিটো সিহঁতে কেনেকৈ যে কৰিলে আমি বৰ দুখিত কাৰণ আমি যিবিলাক ইয়াত যিবিলাক মুখিয়াল মানুহ আছোঁ মোৰ জন্ম গাছপাৰাত মই এই বিদ্যালয়ত তথাকথিত ষ্টাৰ্টিঙৰ পৰা মানে 5 LP স্কুল পাছ কৰাৰ পিছত মানে ঘৰৰ কামত লগাই দিছিল আজিকালি গাছপাৰাত আপুনি চিন্তা কৰক এই মেট্ৰিক পাছ যদি এই স্কুলখনৰ পৰা যদি হয় তথাপি মনে কৰে 25 জন 30 জন 40 জন কৰি প্ৰত্যেক বছৰত মেট্ৰিক পাছ কৰি আছে আর এই স্কুলের আমি দেখা পাই স্কুল হওয়ার পিছত আমার প্রত্যেকটা গাঁৱত মানে হাই স্কুল পাস করা ছোৱালী ল'ৰা বহুত কয়টা হৈছে কিমান ডেভেলপ হৈছে আর কিমান গাছপাৰা হাই স্কুলখনৰ প্ৰধান শিক্ষকে অভিযোগ উত্থাপন কৰিছে যে আমাৰ বিৰুদ্ধে যদি একাংশ ৰাইজে কিবা এটা ভুৱা বাতৰি প্ৰকাশ কৰিছে তেনেহ'লে আমি এই স্কুলখন আৰু নচলা স্কুলখন বন্ধ কৰি দিম ইয়াত বহুত গাৰ্জিয়ান আছে আৰু আপোনাৰ এইবিলাক কাম কৰি আছে কিন্তু তাৰ কথাত সেইবিলাক মানুহৰ কথাত আমাৰ স্কুলখন এই প্ৰধান হাই স্কুল এই স্কুলখন আমি বিশেষ কৰি মই অনুৰোধ কৰোঁ এই স্কুলখনৰ মেইন প্ৰধান শিক্ষক এবং তাৰ ষ্টাফক স্কুলৰ আমাৰ যে প্ৰেচিডেণ্ট সাহেব আছে বিশেষ কৰি মই কৰজোৰে অনুৰোধ কৰোঁ তাৰ কথা তাৰ অত্যাচাৰত তাৰ কিবিলাক ভাবি আমাৰ স্কুলখন যাতে কেতিয়াও নষ্ট নহয় আমি লাগিলে আমি যে অঞ্চলৰ অভিভাৱক আছোঁ যদি আপোনাৰ স্কুলখন চৰকাৰে লওঁতে আৰু কিছুমান পলম হয় তেতিয়াহ'লে আমাৰ এই অঞ্চলৰে যিবিলাক গাঁৱৰ মানুহ আছোঁ যিবিলাক ল'ৰা ছোৱালী আমি তাতে পঢ়াই আছোঁ কিছু সহায় কৰিব কৰা হ'লেও আমাৰ স্কুলখন ৰাখিব লাগিব সেইটো কৰজৰে মোৰ অনুৰোধ হয় কি নহয় আৰু এটা কথা আপোনাৰ জৰিয়তে মই যদি হয়তো এই চেনেলৰ খবৰ আমাৰ প্ৰধান আমাৰ মুখ্যমন্ত্ৰী যদি দেখা পায় আমি আপোনাৰ জৰিয়তে আমি কৰজৰে অনুৰোধ কৰোঁ যদি কিবা কেপাচিটি থাকে হাইস্কুলখন গাছপাৰা হাইস্কুলখন তার সরকারের অধীনত লব কারণে আমি বিশ্বাস করি এই রাজ্যে গাছপাড়া রাইছে করজরে আপনার জড়িয়ে অনুরোধ করলো যাতে বুড়া হয়ে গেল এই মানুষবিলাক স্টাফ কেইটা আজিলৈকে 1 টকা খাব পারা নাই বিনা পয়সা বিনা মেহনত কৰি আছে কথা হল যাতে এই কথাবিলাক কমতে মোৰ কিবা ভুল ত্ৰুটি হলে আপনার আগত ক্ষমা কৰি মাফ চাই জানো এইটো নহয় আমাৰ গাৰ্জেনৰ তৰফৰ পৰা এইটো স্কুল 100% আগৰ দৰে যেনেকুৱা আছিল তেনেকুৱা চলিব লাগিব তো ৰাইজে বা কি আপোনালোকে যেনেকুৱা ধৰণৰ আছে এতিয়া মোৰ ছোৱালীয়ে ঘৰত গৈ কৈছে যে এডমিশ্যন 500 টকা দিব লাগে মই 500 টকা কৰ পৰা দিম আৰু মান্থলি সিহঁতক এটা ফিজ দিব লাগিব যেহেতু যদি